আমি আছো প্ৰমোদ বড়ো ডাঙৰীয়াৰ অন্তৰ্গত বিটিআৰত আমাৰ চৰকাৰ চলি আছে 5 বছৰ চলিব সব অসম চৰকাৰটো তেওঁলোকৰ মন্ত্ৰী আছে না 5 বছৰ চলিব বিটি চৰকাৰ আৰামছে চলিব চাই থাকক গ্যাৰান্টি আছে মই ক'লো না প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ বিটিআৰত সুন্দৰভাৱে শাসন চলিব তাত কোনো দ্বিমত নাই তাত কোনো কুৱেশ্যন মাৰ্ক নাই মই আজি ক'লো পবিত্ৰ বাথৌ পূজা ইয়াৰ উপলক্ষে বাথৌ ৰাইজলৈ ইমান আন্তৰিক শুভেচ্ছা অভিনন্দন কৰিছোঁ মাঘ মাহৰ দ্বিতীয় মংগলবাৰত আৰজ কৰি বাথৌধৰ্মী ৰাইজসকলে এই বাথৌ পূজা ভাগি আয়োজন কৰিছে পঞ্চদেৱতা পঞ্চ ইন্দ্ৰক পূজা অৰ্চনা কৰি তেখেতৰ আশীৰ্বাদ লৈ বাথৌধৰ্মীসকলে আজি বিভিন্ন বাথৌ ধৰ্ম বাথৌ মন্দিৰত বা বাথৌ থানচালিত গৈ আৰজ কৰি প্ৰভু ভগৱন্তৰ ওচৰত জনাইছে আৰু মই এই চবতে প্ৰভু বাথৌৰ ওচৰত এই পঞ্চ ইন্দ্ৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক সকলো সুখী শান্তিয়ে থাকক আৰু যিসকলে আৰজত ভাগ লৈ তেওঁলোকৰ পৰিয়ালৰ সুখ শান্তি সমাজখনৰ সুখ শান্তি কামনা কৰিছে নিশ্চিত হৈ বাথৌ প্ৰভুৰ আশীৰ্বাদত তেওঁলোকৰ মনৰ কামনা সিদ্ধি হওক আৰু এই সুন্দৰভাৱে পৰম্পৰাগতভাৱে কভিডৰ পৰিৱেশতো আজি বাথৌ থানচালিবিলাকত কম সংখ্যক লৈ বাথৌধৰ্মী ৰাইজসকলৰ লগতে অন্যান্য ধৰ্মী ৰাইজেও এই বাথৌ পূজাত অংশগ্ৰহণ কৰিছে মই সকলোকে মোৰ ব্যক্তিগত ফালৰ পৰা আন্তৰিক শুভেচ্ছা এলায়েন্সৰ কথা আহি পোৱা নাই তেওঁলোকে মহাচোতত আছিলে আৰু ইউ পি পি এল আৰু বিজেপি চৰকাৰ চলি আছে কোকৰাঝাৰত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি চিফ পাতি দিছোঁ তেওঁৰ নেতৃত্বত প্ৰমোদ বড়োৰ নেতৃত্বত কোকৰাঝাৰত বিটিআৰ চৰকাৰখন চলি আছে তাত ভাৰতীয় জনতা পাৰ্টীৰ সম্পূৰ্ণ সহযোগ আছে অসম বিধানসভাৰ যি মজিয়া বুলি কয় ফ্ল'ৰত বি পি এফ দলৰ যিটো 3জন বিধায়ক আছে তেওঁলোকে AIDFৰ লগত যাব নিবিচাৰে AIDF হ'ল এটা সাম্প্ৰদায়িক আৰু আপোনালোকে জানে যে সেইটো এটা হ'ল পমুৱাসকলৰ দল কান্দা উৎফুল দল যিটো বুলি কৈছে যাৰ লগত অশুভ যি অসমৰ ভাষা সংস্কৃতি পৰম্পৰাৰ পৰিপন্থী তেওঁ বিপৰীত মূলত আছে যিটো তেওঁলোকে কংগ্ৰেছৰ লগত আছিল বামপন্থীৰ লগত আছিলে যে বামপন্থীৰ কোনো কাম নাই একো কৰিব নোৱাৰে তেওঁলোকে হালাচিলা কৰি ফুৰে মাজে মাজে সেই বামপন্থী বা কংগ্ৰেছ দলৰটো অৱস্থা একেবাৰে বেয়া অন্যহাতে AIDF সাম্প্ৰদায়িক দলত কেনেকৈ থাকিব যেনেকৈ আপোনালোকৰ ইচ্ছামতে চলে AIDF তেনেকুৱা শুনা যায় AIDF আপোনালোকৰ ইচ্ছামতে চলে কেনেকৈ চলিব AIDFটো আমাৰ দল নহয় না AIDF যি কথা কৈ তেনেকুৱাই চলে কেতিয়াও AIDFক আমি হেৰি কৰিব নিদিওঁ চৰকাৰ কৰিব নিদিওঁ অসম ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা এইটো কমিটমেণ্ট আছে দুদিন হায়দৰাবাদ মহিলাৰ পিছত আপোনালোকে NIA লগাইছিল বুলি কৈছিল কথাবিলাক কিমান কথা চৰকাৰৰ কথা মইতো পাৰ্টি পিছলৈকে কি ৰাজনীতি দেখা পোৱা যাব আমাৰ ৰাজনীতি একো নাই তাত ৰাজনীতি উন্নয়ন হ'ব BTCত আমাক শান্তিটো লাগে প্ৰগতি অবিহনে শান্তি নহয় এতিয়া শান্তি আছে কাৰণে প্ৰগতি আছে কাৰণে শান্তি আছে ডেভেলপমেণ্টটো যেতিয়া হ'ব অট'মেটিক শান্তি হৈ যাব ঠাইবিলাক যেতিয়া ডেভেলপমেণ্ট হ'ব আজি বাথৌ মন্দিৰটো যেতিয়া ওলাব ইয়াৰ আজি ফেঞ্চিংটো হ'ল আৰু যদি ইয়াত ভাল কাম হয় তেতিয়া মানুহবিলাকে শান্তি পায় প্ৰগতি থাকিলেহে শান্তি আহে প্ৰগতি হ'ব লাগিব আৰু নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত বিটিআৰৰ 4খন জিলাতেই হ'ব আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তামোলপুৰবাসীৰ কাৰণে সুখবৰ অহাকালিৰ পৰা তামোলপুৰ জিলাৰ হেডকোৱাৰ্টাৰত হোষ্টিং হ'ব এইটো তামোলপুৰ হৈ গোটেই তামোলপুৰ জিলাৰ কাৰণে সৌভাগ্যবান এটা সমষ্টি আৰু ৰঙিয়া আমাৰ সমষ্টিৰ এটা পাৰ্ট লৈ তামোলপুৰ জিলা গঠন হ'ল আমি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন আৰু শুভেচ্ছা দিছোঁ তামোলবাসী ৰাইজক বিশেষকৈ নাওকাটা সোৱাগপুৰ তামোলপুৰ কচুবাৰী গান্ধীবাৰী লুটিবাৰী পৰেশ্বৰ চিল্কিজাৰ মহৰীপাৰা দিগপাৰ চেনীগাঁও বৃহৎ অঞ্চল মই পুলিচ নহয় নাই আপোনালোকে চৰকাৰত আছে চৰকাৰ থাকিলে যিসকলে বেয়া কাম কৰি থাকে ইউ পি মডেল চলিছে অসমত ইউ পি মডেল কোনো মডেল কথা নহয় চাওক ড্ৰাগছ অভিযান আজি এটা প্ৰজন্ম সেইবোৰ পিনে গৈছে সেই গোৱাৰ পিনে গৈছে এই প্ৰজন্মটোক উদ্ধাৰ কৰাৰ কাৰণে যেতিয়া পুলিচক আক্ৰমণ কৰিব পুলিচেতো নিজৰ চেল্ফ মানে ডিফেন্সৰ কাৰণে কেতিয়াবা এৰি দিবই লাগিব বন্ধু নোহোৱাকৈ এনকাউণ্টাৰ কেনেকুৱা হয় এনকাউণ্টাৰ বুজি পোৱা নাই মানুহবিলাক পাব্লিকে বুজি পাব মই কেনেকৈ বুজি পাওঁ এখন ছাত্ৰ নেতাক আপোনালোকে কৰি পেলাইছে মই পেলোৱা নাই নহয় চৰকাৰ আপোনালোকে আছে পাৱাৰ চব পুলিচে কি কাৰণত উলিয়াইছিল পুলিচৰো দুখ হ'ব পাৰে ইতিমধ্যে তাৰ কাৰণে তদন্ত দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তদন্ত ৰাউণ্ডত সেই কথা ওলাই গ'ল BTCত ন' কনফিডেঞ্চ মোচন আনিব চেষ্টা কৰি আছে আপোনালোকে কাৰে গেছে হাগ্ৰাম মহিলাৰ আকৌ বাছি বনাব আপোনালোকে কোনে কৈছে আপোনালোকৰ যি মানে কাণ্ড কাৰখানা এইটোৱে বুজাইছে আকৌ এলায়েন্স কৰিছে যিজন ব্যক্তি আপোনালোকে জেলত নিয়াৰ কথা কৈছিল মই এতিয়া ক'লোঁ না আমি আছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ অন্তৰ্গত বিটিআৰত আমাৰ চৰকাৰ চলি আছে 5 বছৰ চলিব অসম চৰকাৰটো তেওঁলোকৰ মন্ত্ৰী আছে না 5 বছৰ চলিব বিটি চৰকাৰ আৰামছে চলিব চাই থাকক
গেৰাণ্টি আছে মই ক'লো না কমল বড়ো ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ বি.টি. আৰত সুন্দৰভাৱে শাসন চলিব তাত কোনো দ্বিমত নাই তাত কোনো কুৱেশ্যন মাৰ্ক নাই মই আজি ক'লো মই ক'লো কি কুৱেশ্যন মাৰ্ক নাই দিয়াৰ ইজ নো কুৱেশ্যন মাৰ্ক আপোনালোকৰ এমচিএলবিলাক সন্তুষ্ট নহয় বুলি কৈছে কমল বড়ো এইবিলাক থাকে দুইটা মাটি বুজাই ল'ব লাগিব নেতাৰ দায়িত্ব চেণ্ট্ৰেল নেতাৰ দায়িত্ব চেণ্ট্ৰেল লেজিছলেশ্যন বহাই তেওঁলোক সিদ্ধান্ত কৰি ল'ব কি আছে কাৰ মাজত কিবা যদি সুবিধা আছে নহয় জানো বিজেপিয়ে বা যিসকল চৰকাৰত আছে বি টি আৰ চৰকাৰত গোটেইখিনি বহি সহমতত চৰকাৰখন চলাই যাব লাগে আমাক কথা লাগে আমাক ৰিজাল্ট লাগে উন্নয়ন লাগে মই সেইবিলাক নিবিচাৰোঁ নিমত